নমস্কাৰ আজি আমি জেনাৰেল সায়েন্সৰ বহুতেই গুৰুত্বপূৰ্ণ 100টা MCQ আলোচনা কৰিম প্ৰথমটো প্ৰশ্ন আছে মানুহৰ বৈজ্ঞানিক নাম কি হোৱাট ইজ দ্য সায়েন্টিফিক নেম অফ হিউম্যানছ মানুহৰ বৈজ্ঞানিক নাম কি ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন সি হোমো সেপিয়েন্স পৰৱৰ্তী প্ৰশ্ন কোৱেশ্চন নম্বৰ 2 হোৱাট ইজ দ্য স্পীড অফ লাইট ইন ভ্যাকুয়াম বায়ুশূন্য অৱস্থাত পোহৰৰ গতি কিমান ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপচন বি 3 × 10⁸ মিটাৰ পাৰ সেকেন্ড Question number 3 আছে which acid is present in lemon নেমুত কি এসিড থাকে ইয়াৰ কারেক্ট আনসারটো হ'ব অপশন এ সাইট্রিক অ্যাসিড বা সিট্রিক অ্যাসিড বুলিও কোৱা হয় Question number 4 আছে what is the power house of cell কুহৰ শক্তিৰ ভঁৰাল বা কুহৰ শক্তি কেন্দ্ৰ বুলি কিহক কোৱা হয় ইয়াৰ কারেক্ট আনসারটো হ'ব অপশন সি মাইটোকন্ড্ৰিয়া এটো মনত ৰাখিব বহুতেই গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন হয় পৰৱৰ্তী প্ৰশ্নটো আছে what is the SI unit of force বলৰ SI একক কি বলৰ SI একক হ'ব অপশন বি নিউটন নিউটন হল বলৰ SI একক Question number 6 which gas is known as laughing gas বুলি কোনটো গ্যাসক জনা যায় ইয়াৰ কারেক্ট আনসারটো হ'ব অপশন এ নাইট্ৰাছ অক্সাইড ইয়াৰ সংকেতটো হ'ব NO2 মনত ৰাখিব সংকেত কেইটাও লগতে Question number 7 আছে who discovered the law of gravitation মাধ্যাকৰ্ষণৰ নিয়ম কোনে আৱিষ্কাৰ কৰিছিল ইয়াৰ কারেক্ট আনসারটো হ'ব অপশন সি আইজাক নিউটন বা স্যার আইজাক নিউটন Question number 8 আছে what is the pH value of pure water বিশুদ্ধ পানীৰ pH ৰ মান কিমান বিশুদ্ধ পানীৰ pH ৰ মান 7 হয় গতিকে অপশন বি টো হৈ যাব কারেক্ট যদি pH ৰ ভ্যালু 7 হয় তেতিয়া ইয়াক প্ৰহম বুলি কোৱা হয় এই কথাটো মনত ৰাখিব পৰৱৰ্তী প্ৰশ্ন আছে Question number 9 which planet is known as the red planet কোনখন গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায় ইয়াৰ কারেক্ট আনসারটো হৈ যাব অপশন সি মার্চ অর্থাৎ মঙ্গল গ্ৰহ পৰৱৰ্তী প্ৰশ্ন আছে Question number 10 which blood group is known as the universal donor কোনটো তেজৰ গ্ৰুপক সাৰ্বজনীন দাতা মানে সকলো তেজৰ গ্ৰুপৰ মানুহক দিব পৰা যায় ইয়াৰ কারেক্ট আনসারটো হৈ যাব অপশন ডি ও নেগেটিভ হ'ব আৰু যদি ও নেগেটিভ বুলি নাথাকে তেন্তে যদি অপশনত ও থাকে তেন্তে ও টো হৈ যাব কারেক্ট আনসার বুজি পাইছে পৰৱৰ্তী প্ৰশ্ন Question number 11 which gas is responsible for the ozone layer depletion কোনটো গ্যাস ওজন স্তৰৰ ক্ষয়ৰ বাবে দায়ী ইয়াৰ কারেক্ট আনসারটো হ'ব অপশন সি ক্লোৰোফ্লোৰোকাৰ্বন বা CFC বুলিও শর্ট ফর্মত কোৱা হয় পৰৱৰ্তী প্ৰশ্নটো আছে Question number 12 থাৰ্মোমিটাৰত কোনটো ধাতু ব্যৱহাৰ কৰা হয় ইংলিশটো হ'ল which metal is used in making thermometers ইয়াৰ কারেক্ট আনসারটো হ'ব অপশন বি মাৰ্কিউৰি অপশন বি টো হৈ যাব কারেক্ট মাৰ্কিউৰি অসমীয়াত পাৰা বুলি কোৱা হয় মনত ৰাখিব পৰৱৰ্তী প্ৰশ্ন আছে Question number 13 which disease is caused by a deficiency of iodine আয়োডিনৰ অভাৱৰ ফলত হোৱা ৰোগটো কি ইয়াৰ কারেক্ট আনসারটো হ'ব অপশন সি গয়টাৰ Question number 14 ত কৈছে which Newton's law explains the principle of a rocket launch ৰকেট উৎক্ষেপণৰ মূল নীতিটো নিউটনৰ কোনটো নিয়মে ব্যাখ্যা কৰে ইয়াৰ কারেক্ট আনসারটো হ'ব অপশন সি নিউটনৰ থাৰ্ড লয়ে ৰকেট উৎক্ষেপণৰ মূল নীতিটো ব্যাখ্যা কৰে নিউটনৰ থাৰ্ড লটো আছিল এভৰি অ্যাকশন হ্যাজ সেম এণ্ড অপোজিট ৰিয়েকশন অৰ্থাৎ প্ৰতিটো ক্ৰিয়াৰে সমান আৰু বিপৰীত প্ৰতিক্ৰিয়া থাকে এটো হ'ল নিউটনৰ থাৰ্ড লটো পৰৱৰ্তী প্ৰশ্নটো আছে Question number 15 which gas is used in balloons to make them float কোনটো গ্যাস বেলুন উৰুৱাবলৈ ব্যৱহাৰ কৰা হয় ইয়াৰ কারেক্ট আনসারটো হৈ যাব অপশন সি হিলিয়াম গ্যাসটো বেলুনত ভৰোৱা হয় আৰু উৰুৱাৰ কাৰণে ব্যৱহাৰ কৰা হয় হাইড্ৰোজেনটো নহয় কাৰণ হাইড্ৰোজেন গ্যাসটো বহুত ফ্লেমেবল হয় যদি বেলুনত ভৰোৱা হয় তেন্তে জুই লাগিব পাৰে সেই কাৰণে হাইড্ৰোজেন গ্যাসটো ভৰোৱা নহয় ৰিজনটো বুজি পাইছে পৰৱৰ্তী প্ৰশ্নটো আছে Question number 16 what is the boiling point of water in celsius সেলসিয়াছত পানীৰ উতলাংক কিমান ইয়াৰ কারেক্ট আনসারটো হৈ যাব অপশন এ 100 ডিগ্ৰী সেলসিয়াছ যদি কেলভিনত খোদা হয় তেন্তে 373 কেলভিন হৈ যাব কারেক্ট আনসার আৰু 273 কেলভিন হৈ যায় 0 ডিগ্ৰীৰ সমান 0 ডিগ্ৰী সেলসিয়াছৰ সমান হৈ যায় 273 কেলভিন বুজি পাইছে পৰৱৰ্তী প্ৰশ্ন আছে Question number 17 who is known as the father of modern chemistry অৰ্থাৎ আধুনিক ৰসায়নৰ পিতৃ হিচাপে কাক জনা যায় ইয়াৰ কারেক্ট আনসারটো হৈ যাব অপশন বি এন্টনি লেভয়ছিয়াৰ Question number 18 which vitamin is essential for blood clotting তেজ গোট মৰাৰ বাবে কি ভিটামিনে সহায় কৰে ইয়াৰ কারেক্ট আনসারটো হৈ যাব অপশন সি ভিটামিন কে Question number 19 which element is essential for the formation of hemoglobin in blood তেজত হিমোগ্লোবিনৰ গঠনৰ বাবে
কোনটো মৌলিক উপাদান প্ৰয়োজন? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন এ আইৰণ। কুৱেশ্যন নম্বৰ 20, হোৱাট ইজ দ্য কেমিকেল চিম্বল অফ গ'ল্ড? সোণৰ ৰাসায়নিক সংকেতটো কি হয়? সোণৰ ৰাসায়নিক সংকেত হয় AU, অৰ্থাৎ অপশ্যন বিটো হৈ যাব কাৰেক্ট আনসাৰ AU। কুৱেশ্যন নম্বৰ 21, হুইচ পাৰ্ট অফ দ্য হিউমেন বডি প্ৰডিউচেছ ইনচুলিন? মানুহৰ শৰীৰৰ কোন অংশত ইনচুলিন উৎপন্ন হয়? ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি পেনক্ৰিয়াছ। অসমীয়াত হ'ব অগ্নাশয়। অগ্নাশয়, অসমীয়াত অগ্নাশয় বুলি কওঁ আৰু ইংলিছত পেনক্ৰিয়াছ বুলি কওঁ। কুৱেশ্যন নম্বৰ 22, হুইচ নন মেটেল ইজ এ গুড কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি? তলৰ কোনটো অধাতু বিদ্যুতৰ এটা ভাল পৰিবাহক হয়? কোনটো অধাতু হয়? গ্ৰেফাইট হয় অধাতুটো, যিটো বিদ্যুতৰ আটাইতকৈ ভাল পৰিবাহক হয়। পৰৱৰ্তী প্ৰশ্নটো আছে কুৱেশ্যন নম্বৰ 23, হোৱাট ইজ দ্য SI ইউনিট অফ ইলেক্ট্ৰিক চাৰ্জ? বৈদ্যুতিক আদানৰ SI একক কি হয়? বৈদ্যুতিক আদানৰ SI একক হৈ যায় কুলম, অৰ্থাৎ অপশ্যন চিটো হৈ যাব আমাৰ কাৰেক্ট আনসাৰ কুলম। ইয়াক শ্বৰ্ট ফৰ্মত কেপিটেল চিৰে লিখা হয় কুলম বুলি। পৰৱৰ্তী প্ৰশ্নটো আছে আটাইতকৈ পাতল মৌলটো কোনটো? হুইচ এলিমেণ্ট ইজ দ্য লাইটেষ্ট? আটাইতকৈ পাতল, আমি আগতে এটা প্ৰশ্নত আলোচনা কৰিছিলোঁ, হাইড্ৰজেন হৈ যায় আটাইতকৈ পাতল গেছ। পৰৱৰ্তী প্ৰশ্নটো কুৱেশ্যন নম্বৰ 25, হুইচ গেছ ইজ মেইনলি ৰেছপনচিবল ফৰ গ্ল'বেল ৱাৰ্মিং? গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে প্ৰধানতঃ দায়ী গেছটো কোনটো? গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে প্ৰধান দায়ী গেছটো হয় কাৰ্বন ডাই অক্সাইড, গতিকে অপশ্যন বিটো হৈ যাব কাৰেক্ট আনসাৰ। পৰৱৰ্তী প্ৰশ্নটো আছে হোৱাট ইজ দ্য ফাংচন অফ হোৱাইট ব্লাড চেলছ? শ্বেত ৰক্ত কণিকাৰ কাম কি? WBCৰ কাম কি? ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন ডি ইমিউনিটি। ইমিউনিটি প্ৰদান কৰাটো হ'ল শ্বেত ৰক্ত কণিকাৰ কাম। কুৱেশ্যন নম্বৰ 27, হুইচ মেটেল ইজ ফাউণ্ড ইন হিমগ্ল'বিন? হিমগ্ল'বিনত কোনটো ধাতু পোৱা যায়? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন বি আইৰণ। আৰু হিমগ্ল'বিনত থকা আইৰণৰ বাবে তেজৰ ৰং ৰঙা হয়, এই কথাটো মনত ৰাখিব। কুৱেশ্যন নম্বৰ 28, হুইচ ডিভাইচ মেজাৰ্ছ এটমছফিয়েৰিক প্ৰেছাৰ? বায়ুমণ্ডলীয় চাপ মাপিবলৈ বা জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়? ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন এ বেৰ'মিটাৰ। বেৰ'মিটাৰৰ সহায়ত বায়ুমণ্ডলীয় চাপ জোখা হয়। কুৱেশ্যন নম্বৰ 29, হুইচ ভাইটামিন ইজ ৱাটাৰ সলিউবল? মানে নিম্নলিখিত কোনটো ভিটামিন পানীত মিহলি হৈ যায়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন চি ভাইটামিন বি। লগতে এটা কথা মনত ৰাখিব, ভিটামিন বিৰ যিখিনি ভাইটামিনছ আছে সেই গোটেইখিনি ৱাটাৰ সলিউবল হয়, অৰ্থাৎ পানীত মিহলি হৈ যায়, লগতে ভিটামিন চিটো পানীত মিহলি হৈ যায়। সেইটো হিচাপত আনসাৰটো আপুনি দিব। পৰৱৰ্তী প্ৰশ্নটো আছে হোৱাট ইজ দ্য SI ইউনিট অফ ৱৰ্ক? কাৰ্যৰ SI একক কি হয়? কাৰ্যৰ SI একক অপশ্যন এটো হৈ যাব কাৰেক্ট জুল, ইয়াক জে বুলি লিখা হয়। পৰৱৰ্তী প্ৰশ্ন, হুইচ মেটেল ইজ ইউজ টু মেক এয়াৰক্ৰাফ্ট বডিজ? বিমানৰ গাঁথনি নিৰ্মাণৰ বাবে কোনটো ধাতু ব্যৱহাৰ কৰা হয়? ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন চি এলুমিনিয়াম। এলুমিনিয়াম ধাতুৰ সহায়ত বিমানৰ গাঁথনিটো প্ৰস্তুত কৰা হয়, নিৰ্মাণ কৰা হয়। কুৱেশ্যন নম্বৰ 32, হুইচ গ্লেণ্ড ইজ ন'ন এজ দ্য মাষ্টাৰ গ্লেণ্ড ইন দ্য হিউমেন বডি? মানৱ শৰীৰৰ মাষ্টাৰ গ্ৰন্থি বুলি কোনটো গ্ৰন্থিক জনা যায়? ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন চি পিটুইটাৰী গ্লেণ্ড বা পিটুইটাৰী গ্ৰন্থি। কুৱেশ্যন নম্বৰ 33, হুইচ গেছ ডু প্লাণ্টছ এবজৰ্ব ফ্ৰম দ্য এটমছফিয়াৰ ফৰ ফটোচিনথেচিছ? গছে সালোক সংশ্লেষণৰ বাবে প্ৰকৃতিৰ পৰা কোনটো গেছ আহৰণ কৰে? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন বি কাৰ্বন ডাই অক্সাইড। কাৰ্বন ডাই অক্সাইড গেছটো সালোক সংশ্লেষণৰ বাবে গছে প্ৰকৃতিৰ পৰা আহৰণ কৰে আৰু সালোক সংশ্লেষণৰ পিছত অক্সিজেন গেছটো গছে উলিয়াই দিয়ে বা ত্যাগ কৰে। পৰৱৰ্তী প্ৰশ্নটো আছে কুৱেশ্যন নম্বৰ 34, হুইচ প্লেনেট হেজ দ্য লাৰ্জেষ্ট নাম্বাৰ অফ মুনছ? কোনটো গ্ৰহৰ আটাইতকৈ বেছি উপগ্ৰহ আছে? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন ডি ছেটাৰ্ণ, অৰ্থাৎ শনি গ্ৰহৰ আটাইতকৈ বেছি উপগ্ৰহ আছে আৰু শনিৰ উপগ্ৰহৰ সংখ্যা হ'ল 274। বৰ্তমান 274টা উপগ্ৰহ আছে। কুৱেশ্যন নম্বৰ 35, হোৱাট ইজ দ্য মেইন ফাংচন অফ হিমগ্ল'বিন? হিমগ্ল'বিনৰ প্ৰধান কাৰ্য কি হয়? হিমগ্ল'বিনৰ প্ৰধান কাৰ্য হ'ল ইমিউনিটি প্ৰদান কৰা। এই কুৱেশ্যনটো চাগে ৰিপিট হৈছে, আগতেও আমি ডিছকাছ কৰিছিলোঁ। পৰৱৰ্তী প্ৰশ্নটো আছে কুৱেশ্যন নম্বৰ 36, হোৱাট ইজ দ্য কেমিকেল ফৰ্মুলা অফ কমন চল্ট? সাধাৰণ লৱণৰ ৰাসায়নিক সংকেতটো কি হয়? সাধাৰণ লৱণৰ ৰাসায়নিক সংকেতটো হয় অপশ্যন বিটো হৈ যাব কাৰেক্ট NaCl। ছ'ডিয়াম ক্লৰাইড বুলি কওঁ, ছ'ডিয়াম ক্লৰাইড হৈ যাব সাধাৰণ লৱণৰ ৰাসায়নিক সংকেত। কুৱেশ্যন নম্বৰ 37, হুইচ টাইপ অফ মিৰৰ্ছ ইজ ইউজড ইন ভেহিকেল ৰিয়েৰ ভিউ মিৰৰ্ছ? গাড়ীৰ পিছফালে চোৱা আইনাত কোন ধৰণৰ দাপোন ব্যৱহাৰ কৰা হয়? ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন চি কনভেক্স মিৰৰ, অৰ্থাৎ উত্তল দাপোন। উত্তল দাপোন গাড়ীৰ পিছফালে চোৱা আইনাত ব্যৱহাৰ কৰা হয়। পৰৱৰ্তী প্ৰশ্নটো আছে কুৱেশ্যন নম্বৰ 38, হুইচ পাৰ্ট অফ দ্য প্লাণ্ট
ইজ ৰেছপনচিবল ফৰ ফটোচিনথেচিছ গছৰ কোনটো অংশ সালোক সংশ্লেষণৰ বাবে দৰকাৰী হয় বা সালোক সংশ্লেষণ সম্পন্ন কৰে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন চি লিফ সাধাৰণতে পাততহে সালোক সংশ্লেষণ প্ৰক্ৰিয়াটো সম্পন্ন হয় Question number 39 Which gas is the most abundant in the Earth's atmosphere পৃথিৱীৰ বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণে পোৱা গেছটো কি হয় ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব নাইট্ৰজেন গেছটো পৃথিৱীৰ বায়ুমণ্ডলত আটাইতকৈ বেছি পৰিমাণে পোৱা যায় এটো 78% পোৱা যায় আৰু সেকেন্ড হাইয়েষ্ট আছে অক্সিজেন এটো 21% পোৱা যায় আৰু বাকি গেছবোৰ 1% বায়ুমণ্ডলত পোৱা যায় এটো হিচাপত 100% হৈ যায় বুজি পাইছে নিশ্চয় পৰৱৰ্তী প্ৰশ্নটো আছে Question number 40 Which disease is caused by a deficiency of vitamin C ভিটামিন সিৰ অভাৱত হোৱা বেমাৰটো কি হয় ৰোগটো কি হয় ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন বি স্কাৰভি পৰৱৰ্তী প্ৰশ্নটো আছে Question number 41 What is the chemical symbol of lead হিহৰ অৰ্থাৎ leadৰ ৰাসায়নিক সংকেত কি হয় ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন এ PB বুলি লিখা হয় leadৰ ৰাসায়নিক সংকেত Question number 42 Which planet is known as the morning star বুলি কোনটো গ্ৰহক জনা যায় ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন বি ভিনাছ অৰ্থাৎ অসমীয়াত হ'ব শুক্ৰ গ্ৰহ হৈ যাব কাৰেক্ট আনসাৰ পৰৱৰ্তী প্ৰশ্নটো আছে Question number 43 What is the full form of DNA DNA ৰ সম্পূৰ্ণ ৰূপটো কি হয় ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন এ ডিঅক্সিৰাইবোনিউক্লিক এসিড পৰৱৰ্তী প্ৰশ্নটো আছে Which acid is present in our stomach মানৱ পাকস্থলীত কি ধৰণৰ অম্ল পোৱা যায় ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন সি হাইড্ৰক্লোৰিক এসিড HCl হাইড্ৰক্লোৰিক এসিডৰ সাধাৰণ সংকেতটো যেটো আছে হেতু হল HCl পৰৱৰ্তী প্ৰশ্নটো আছে Question number 45 Who discovered the modern periodic table আধুনিক মৌলৰ পৰ্যাবৃত্ত তালিকা কোনে আৱিষ্কাৰ কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন এ মেন্ডেলিভ পৰৱৰ্তী প্ৰশ্নটো আছে Question number 46 Which part of the human brain controls balance and coordination মানৱ মগজুৰ কোন অংশে সন্তুলন নিয়ন্ত্ৰণ কৰে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব cerebrum নহব cerebellum হ'ব Question number 47 What is the SI unit of power শক্তিৰ SI একক কি হয় ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন এ watt ইয়াক W বুলি লিখা হয় Question number 48 Which component of blood helps in clotting তেজৰ কোনটো উপাদানে তেজ জমিবলৈ সহায় কৰে এটো হৈ যাব অপশ্যন সি টু কাৰেক্ট প্লেটেলেটস আমাৰ হাত বা আঙুলি কাটি গলে অলপ সময় তেজ উলোৱাৰ পিছত নিজে নিজে তেজ বন্ধ হৈ যায় এটো লক্ষ্য কৰিছে নিশ্চয় হেতু কিহে কৰে তেজত থকা উপাদান কেইটাৰ ভিতৰত প্লেটেলেটছে এই কামটো কৰে পৰৱৰ্তী প্ৰশ্নটো আছে Question number 49 Which gas is essential for respiration শ্বাস প্ৰশ্বাসৰ বাবে কোনটো গ্যাস প্ৰয়োজনীয় এটো আমি সকলোৱে জানো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন এ অক্সিজেন শ্বাস প্ৰশ্বাসৰ বাবে অক্সিজেন গ্যাসটো আমি লও What is the hardest natural substance on the earth পৃথিৱীত আটাইতকৈ বেছি কঠিন প্ৰাকৃতিক বস্তুটো কি হয় ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন বি ডায়মণ্ড অৰ্থাৎ হীৰা হল পৃথিৱীৰ আটাইতকৈ বেছি কঠিন প্ৰাকৃতিক পদাৰ্থ Question number 51 Which gas is most predominant in the sun সূৰ্যত কোনটো গ্যাস আটাইতকৈ বেছি আছে সূৰ্যত আটাইতকৈ বেছি থকা গ্যাসবিধ হল হাইড্ৰোজেন আটাইতকৈ বেছি আছে Question number 52 How many colors are there in the rays of sun সূৰ্যৰ ৰশ্মিত কেইটা ৰং থাকে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন ডি 7টা ইংলিছত বিবজিয়ৰ বুলি মনত ৰাখা হয় বা এছামিছত বেগনী হেহাসুৰ বুলি মনত ৰাখা হয় বেগনী হেহাসুৰ অৰ্থাৎ বেগনীয়া ঘননীলা নীলা হেউজিয়া হালধীয়া সমথিৰা আৰু ৰঙা এই 7টা ৰং সূৰ্যৰ ৰশ্মিত থাকে পৰৱৰ্তী প্ৰশ্নটো আছে Question number 53 Which gas protects us from the harmful ultraviolet rays of the sun সূৰ্যৰ ক্ষতিকাৰক অতিবেঙুনীয়া ৰশ্মিৰ পৰা কোনটো গ্যাসে আমাক সুৰক্ষা কৰে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব ওজন অপশ্যন এ টু হৈ যাব কাৰেক্ট ওজনৰ সাধাৰণ ৰাসায়নিক সংকেতটো হ'ল O3 ইয়াক O3 হিচাপে লিখা হয় Question number 54 Diabetes is caused by the lack of which hormone মধুমেহ অসমীয়াত মধুমেহ বুলি কোৱা হয় বা ডায়াবেটিস বুলিও কোৱা হয় মধুমেহ ৰোগটো কোনটো হৰমনৰ অভাৱত হয় ইয়াৰ কাৰেক্ট আনসাৰ হ'ব ইনসুলিনৰ অভাৱত মধুমেহ অৰ্থাৎ ডায়াবেটিস ৰোগটো হয় Question number 55 Which metal is present in human blood অৰ্থাৎ মানুহৰ তেজত কোনটো ধাতু থাকে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন এ আইৰন Question number 56 Which is the nearest planet to the sun ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন সি মাৰ্কিউৰি অসমীয়াত হ'ব বুধ গ্ৰহ পৰৱৰ্তী প্ৰশ্নটো আছে How much time does sunlight take to reach the earth সূৰ্যৰ পোহৰে পৃথিৱীলৈ আহোতে কিমান সময় লাগে
ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশন এ 8 মিনিট 20 সেকেন্ড সময় লাগে Question number 58 which is the smallest bone in the human body ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশন বি steps Question number 59 which gas is known as laughing gas বুলি কোনটো গ্যাসক জনা যায় ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশন বি নাইট্ৰাছ অক্সাইড এই কোৱেশ্চনটো সাগে ৰিপিট হৈছে যদিও পৰৱৰ্তী প্ৰশ্নটো আছে which gas is known as laughing gas বুলি কোনটো গ্যাসক জনা যায় ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশন বি নাইট্ৰাছ অক্সাইড Question number 60 what is the full form of লেজাৰৰ সম্পূৰ্ণ ৰূপটো কি হয় ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশন এ লাইট এম্প্লিফিকেশন বাই স্টিমুলেটেড এমিশন অফ ৰেডিয়েশন পৰৱৰ্তী প্ৰশ্নটো আছে Question number 61 which disease is caused by the deficiency of iron আইৰণৰ অভাৱত হোৱা ৰোগটো কি হয় ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশন ডি এনিমিয়া Question number 62 which gas is used in fire extinguisher অগ্নি নিৰ্বাপকত কোনটো গ্যাস ব্যৱহাৰ কৰা হয় ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন এ কাৰ্বন ডাই অক্সাইড জুই নুমুৱাবলৈ কাৰ্বন ডাই অক্সাইড গ্যাসটো ব্যৱহাৰ কৰা হয় What is the chemical formula of water পানীৰ ৰাসায়নিক সংকেতটো কি হয় ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশন এ H2O হৈ যাব ইয়াৰ কাৰেক্ট আনসাৰ Question number 64 what is the pH value of pure water বিশুদ্ধ পানীৰ pH ৰ মান কিমান ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন বি 7 Which organ purifies blood in the human body মানৱ শৰীৰৰ কোন অংগই তেজ পৰিষ্কাৰ কৰে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব কিডনীয়ে মানৱ শৰীৰৰ তেজ পৰিষ্কাৰ কৰে Which chemical is used in photography ফটোগ্ৰাফিত কোনটো ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয় ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন ডি সিলভাৰ ব্ৰোমাইড Question number 67 which metal is liquid at room temperature কোনটো ধাতু সাধাৰণ উষ্ণতাত দ্ৰবীভূত অৱস্থাত থাকে অৰ্থাৎ তৰল অৱস্থাত থাকে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন এ মাৰ্কিউৰি অৰ্থাৎ পাৰা আমি অসমীয়াত পাৰা বুলি কওঁ Question number 68 which is the strongest muscle in the human body মানৱ শৰীৰৰ আটাইতকৈ শক্তিশালী মাংসপেশী কোনটো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশন বি জ মাসলক মাসেষ্টাৰ বুলিও কোৱা হয় Question number 69 which unit is used to measure the intensity of sound শব্দৰ প্ৰাবল্য মাপিবলৈ কোনটো একক ব্যৱহাৰ কৰা হয় ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশন সি ডেসিবেল আৰু ডেসিবেলক সৰুকে লিখা হয় স্মল ডি ক্যাপিটেল বি বুলি এনেদৰে Question number 70 which gas do we exhale while breathing নিহাহৰ সময়ত কোনটো গ্যাস বাহিৰলৈ ওলাই দিয়া হয় ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশন ডি কাৰ্বন ডাই অক্সাইড Question number 71 which metal is used in making electrical wires বৈদ্যুতিক তাৰত কোনটো ধাতু ব্যৱহাৰ কৰা হয় বা বৈদ্যুতিক তার প্ৰস্তুত কৰিবলৈ কোনটো ধাতু ব্যৱহাৰ কৰা হয় ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশন বি কপাৰ সাধাৰণতে কপাৰ ধাতুটো বৈদ্যুতিক তার প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয় Question number 72 which part of the human body is affected by পাইৰিয়া ৰোগে মানুহৰ শৰীৰৰ কোন অংশ ক্ষতিগ্ৰস্ত কৰে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন বি teeth and gums দাঁত আৰু দাঁতৰ আলুত পাইৰিয়া ৰোগে আক্ৰান্ত কৰে Question number 73 which element is the main component of diamonds হীৰাৰ মূল উপাদান কি হয় হীৰাৰ মূল উপাদান হ'ল কাৰ্বন অপশন এ টো হৈ যাব কাৰেক্ট আনসাৰ Which cell organelle is known as the suicidal bag of the cell কুহৰ আত্মঘাতী মোনা বুলি কিহক কোৱা হয় ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশন সি লাইসোজোম এই কোৱেশ্চনটো বহুত গুৰুত্বপূৰ্ণ হয় কুহৰ আত্মঘাতী মোনা আৰু কুহীয় শক্তিৰ ভঁৰাল আমি কুহীয় শক্তিৰ ভঁৰালটো আলোচনা কৰিছিলোঁ কুহীয় শক্তিৰ ভঁৰালটো হৈ যায় মাইটোকন্ড্ৰিয়া আৰু কুহৰ আত্মঘাতী মোনা হৈ যায় লাইসোজোম এই দুটা কোৱেশ্চন বহুতেই গুৰুত্বপূৰ্ণ হয় পৰৱৰ্তী প্ৰশ্নটো আছে which vitamin is known as the sunshine vitamin বুলি কোনটো ভিটামিনক জনা যায় ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন সি ভিটামিন ডি সানশাইন ভিটামিন বুলি কোৱা হয় কিয় কোৱা হয় কাৰণটো হ'ল সূৰ্যৰ ৰশ্মিৰ পৰা আমি ডাইৰেক্ট ভিটামিন ডি টো পাওঁ সেই কাৰণে সানশাইন ভিটামিন বুলি কোৱা হয় Question number 76 which blood group is the universal recipient কোনটো তেজৰ গোটক সাৰ্বজনীন গ্ৰাহক বুলি জনা যায় ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন সি AB+ যদি অপশনত AB+ নাথাকে তেতিয়া AB থাকিলেও হেতু কাৰেক্ট আনসাৰ হৈ যাব আৰু O নিগেটিভটো হৈ যায় ইউনিভাৰ্সেল ডোনাৰ
বুজি পাইছে পৰৱৰ্তী প্ৰশ্নটো আছে কোৱেশ্চন নম্বৰ 77 হোৱাট ইজ দ্য সাইণ্টিফিক নেম অফ মেংগো আমৰ বৈজ্ঞানিক নাম কি হয় আমি যে খাওঁ আমৰ বৈজ্ঞানিক নাম কি হয় ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন এ ম্যাগনিফেৰা ইণ্ডিকা কোৱেশ্চন নম্বৰ 78 হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট বটানিকেল গাৰ্ডেন ইন ইণ্ডিয়া ভাৰতৰ প্ৰথম উদ্ভিদ উদ্যানখনৰ নাম কি ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন বি আচাৰ্য জগদীশ চন্দ্ৰ বোস ইণ্ডিয়ান বটানিকেল গাৰ্ডেন লগতে মন দিব কেতিয়াবা এই ইমান দীঘলকৈ নিদি ইণ্ডিয়ান বটানিকেল গাৰ্ডেন বুলিও অপশ্যনত দি দিব পাৰে গতিকে লক্ষ্য ৰাখিব পৰৱৰ্তী প্ৰশ্নটো আছে হোৱাট ইজ দ্য এছআই ইউনিট অফ টেম্পাৰেচাৰ উষ্ণতাৰ এছআই ইউনিট কি হয় ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন এ কেলভিন পৰৱৰ্তী প্ৰশ্নটো আছে হোৱাট ইজ দ্য কমন নেম অফ সোডিয়াম বাইকাৰ্বনেটৰ সাধাৰণ নাম কি হয় ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব বেকিং সোডা হুইচ অৰ্গেন ইজ ৰেছপনচিবল ফৰ পাম্পিং ব্লাড ইন দ্য বডি শৰীৰত কোনটো অংগে ৰক্ত পাম্প কৰে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন ডি হাৰ্ট অৰ্থাৎ হৃদপিণ্ড কোৱেশ্চন নম্বৰ 82 হুইচ পাৰ্ট অফ দ্য ব্ৰেইন কণ্ট্ৰলছ ইনভলেণ্টাৰী একশ্যনছ মগজুৰ কোনটো অংশই অচেতন কাৰ্য নিয়ন্ত্ৰণ কৰে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন চি মেডুলা অবলংগাটা নিদি কেতিয়াবা মেডুলা বুলিও দিয়া থাকে পৰৱৰ্তী প্ৰশ্ন আছে হুইচ ইজ দ্য লংগেষ্ট বোন ইন দ্য হিউমেন বডি আমি শৰ্টেষ্ট বোনটো চালোঁ এতিয়া লংগেষ্ট বোনটো চাই লওঁ ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন বি ফেমাৰ কোৱেশ্চন নম্বৰ 84 হুইচ কেমিকেল ইজ ইউজ টু পিউৰিফাই ড্ৰিংকিং ৱাটাৰ পানী পৰিষ্কাৰ কৰিবলৈ কোনটো ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হয় ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন বি সাধাৰণতে ক্লোৰিন ব্যৱহাৰ কৰা হয় পৰৱৰ্তী প্ৰশ্নটো আছে হুইচ টাইপ অফ লেন্স ইজ ইউজড ইন ম্যাগনিফাইং গ্লাছেছ বিবৰ্ধক কাঁচত কোন ধৰণৰ লেন্স ব্যৱহাৰ কৰা হয় ইয়াৰ কাৰেক্ট আনসাৰ হ'ব কনভেক্স লেন্স পৰৱৰ্তী প্ৰশ্নটো আছে ইন হুইচ ইয়াৰ ৱাজ দ্য ফাৰ্ষ্ট বটানিকেল গাৰ্ডেন ইন ইণ্ডিয়া এষ্টাব্লিছড ভাৰতৰ প্ৰথম উদ্ভিদ উদ্যান কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন বি 1787 ভাৰতৰ প্ৰথম উদ্ভিদ উদ্যানটো 1787ত কলিকতাত প্ৰতিষ্ঠা কৰা হৈছিলে পৰৱৰ্তী প্ৰশ্নটো আছে হুইচ টাইপ অফ এনাৰ্জি ইজ ষ্ট'ৰ্ড ইন ফুড খাদ্যত কোন ধৰণৰ শক্তি সংৰক্ষিত হৈ থাকে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি কেমিকেল এনাৰ্জি পৰৱৰ্তী প্ৰশ্নটো আছে হুইচ ইজ দ্য লাৰ্জেষ্ট অৰ্গেন ইন দ্য হিউমেন বডি মানৱ শৰীৰত আটাইতকৈ ডাঙৰ অংগটো কি ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন চি স্কিন অৰ্থাৎ ছাল যদি সোধা হয় মানৱ শৰীৰৰ অন্তৱৰ্তী আটাইতকৈ ডাঙৰ অংগটো কি তেতিয়া হৈ যাব আনসাৰটো লিভাৰ কোৱেশ্চন নম্বৰ 89 হুইচ গেছ ইজ ইউজড ইন ৰেফ্ৰিজাৰেটৰত কোনটো গেছ ব্যৱহাৰ কৰা হয় ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি এমোনিয়া কোৱেশ্চন নম্বৰ 90 হোৱাট ইজ দ্য কেমিকেল নেম অফ ভিনেগাৰৰ ৰাসায়নিক নামটো কি হয় ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন এ এচিটিক এচিড হুইচ ইজ দ্য লাৰ্জেষ্ট মেমেল ইন দ্য ৱৰ্ল্ড বিশ্বৰ আটাইতকৈ ডাঙৰ স্তন্যপায়ী জন্তুটো কি হয় ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি ব্লু হুৱেল হৈ যায় পৃথিৱীৰ আটাইতকৈ ডাঙৰ স্তন্যপায়ী প্ৰাণী হোৱাট ইজ দ্য নৰ্মেল pH ৰেঞ্জ অফ হিউমেন ব্লাড মানুহৰ তেজৰ সাধাৰণ pHৰ পৰিসীমা কিমান ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন চি 7.35ৰ পৰা 7.45ৰ ভিতৰত থাকে আৰু যদি এভাৰেজটো সোধে তেতিয়া হৈ যাব 7.40 যদি এভাৰেজটো সোধে পৰৱৰ্তী প্ৰশ্নটো আছে হোৱাট ইজ দ্য কেমিকেল ফৰ্মুলা অফ ওজনৰ ৰাসায়নিক সংকেতটো কি হয় ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন বি O3 পৰৱৰ্তী প্ৰশ্ন আটাইতকৈ বেছি সক্ৰিয় ধাতু কোনটো হুইচ ইজ দ্য মোষ্ট ৰিয়েক্টিভ মেটেল ইয়াৰ কাৰেক্ট আনসাৰ হৈ যাব অপশ্যন এ সোডিয়াম হ'ল আটাইতকৈ বেছি সক্ৰিয় ধাতু কোৱেশ্চন নম্বৰ 95 হোৱাট ইজ দ্য লাইফ স্পেন অফ RBC এটা RBC কণাৰ আয়ু কিমান ইয়াৰ কাৰেক্ট আনসাৰ হৈ যাব অপশ্যন বি 120 দিন পৰৱৰ্তী প্ৰশ্ন লাইট ইয়াৰ ইজ ইউজড টু মেজাৰ লাইট ইয়াৰ কি জোখাৰ বাবে ব্যৱহাৰ কৰা হয় ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন এ ডিষ্টেন্স অৰ্থাৎ দূৰত্ব জোখাৰ বাবে লাইট ইয়াৰ এককটো ব্যৱহাৰ কৰা হয় AIDS ইজ কজড বাই হুইচ ভাইৰাছ AIDS কোন ভাইৰাছৰ দ্বাৰা হয় ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন ডি HIVৰ সম্পূৰ্ণ নামটো হ'ল হিউমেন ইমিউনোডেফিচিয়েঞ্চি ভাইৰাছ কোৱেশ্চন নম্বৰ 98 হোৱাট ইজ দ্য ফুল ফৰ্ম অফ এইডছৰ সম্পূৰ্ণ ৰূপটো কি হয় ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন চি একুৱাৰ্ড ইমিউনোডেফিচিয়েঞ্চি চিনড্ৰম কোৱেশ্চন নম্বৰ 99 হোৱাট ইজ দ্য সোৰ্চ অফ অল এনাৰ্জি অন আৰ্থ পৃথিৱীৰ সকলো শক্তিৰ মূল উৎস কি হয় ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি ছান অৰ্থাৎ সূৰ্য আমাৰ অন্তিমটো প্ৰশ্ন হুইচ সল্ট ইজ ফাউণ্ড ইন বোনছ ইন দ্য মেক্সিমাম কোৱান্টিটি
হাড়ত কোনটো লৱণ সৰ্বাধিক পৰিমাণে পোৱা যায়? ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন চি কেলছিয়াম ফসফেট। আমাৰ 100টা কুৱেশ্যন সম্পূৰ্ণ হৈছে। লগতে মই আপোনাক এটা কুৱেশ্যন দিব বিচাৰোঁ, মেল ছেক্স হৰমন আৰু ফিমেল ছেক্স হৰমনৰ নাম কি হয়? মেল ছেক্স হৰমন এটা আছে আৰু ফিমেল ছেক্স হৰমন দুটা আছে। এই নাম তিনিটা আপুনি কমেণ্ট ছেকশ্যনত জনাব। ভিডিঅ'টো যদি ভাল লাগি থাকে তেন্তে ভিডিঅ'টো এটা লাইক কৰিব আৰু চেনেলটোত নতুনকৈ আহি থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এতিয়ালৈকে যদি আমাৰ টেলিগ্ৰাম চেনেলটো আপুনি জইন কৰা নাই তেতিয়াহ'লে এই QR কোডটো স্কেন কৰি আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰিব পাৰে বা অভিজিত একাডেমি বুলি চাৰ্চ কৰিলেও আমাৰ টেলিগ্ৰাম চেনেলটোত জইন কৰিব পাৰিব। আমি তাত প্ৰতিটো ভিডিঅ'ৰ PDF-সমূহ আপলোড কৰোঁ। তাৰ পৰা ফ্ৰী অফ কষ্ট আপুনি PDF-সমূহ ডাউনলোড কৰি নিজৰ ষ্টাডি আগুৱাই নিব পাৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।